স্বাগতম জনাইছোঁ আজি মোৰ অন্য এটি ভিডিঅ'লৈ। আহকচোন আজি ভিডিঅ'টোনো কি আছে চাওঁ। সিদিনা আমি যোৰহাটলৈ কিয়নো গৈছিলোঁ আৰু আজি 29 নং জটকীয়া গাঁও পঞ্চায়তনো কি হ'ব তাকে চাওঁ আহক। মই সকলোকে নমস্কাৰ জনাইছোঁ। মই অকণমান মোৰ যথেষ্ট দেৰি হ'ল। আমি প্ৰকৃততে যোৱাকালি ইয়ালৈ অহাটো আমাৰ সহজ হ'লহেঁতেন। আমি কালি এইফালে আহোঁতে এইটো অলপ ওচৰত হ'লহেঁতেন, আপোনালোকক বহুত সময় বহিব নালাগিলেহেঁতেন। আমি য'ৰ পৰা এতিয়া আহিছোঁ আহোঁতে প্ৰায় আধা ঘণ্টামান লাগিলে, সেইটো অকণমান আমাৰ ভুল হ'ল। সেইকাৰণে মই প্ৰথমে ক্ষমা বিচাৰিম দেৰিকৈ অহাৰ কাৰণে, কাৰণ আপোনালোক বহুত সময় চাগে আগতে আহিছে। এঘণ্টামান হ'ল এনে অহা, বেয়া চেয়া নাপাব। মই এই মিটিংখনত আজি উপস্থিত থকা আমাৰ আমাৰ পূব যোৰহাট জটকীয়া গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট ভণ্টি বৰা ডাঙৰীয়ানী, ইয়াত উপস্থিত থকা গাঁও প্ৰধান অৰ্পণ বৰা ডাঙৰীয়া, আমাৰ ইতিমধ্যে অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত জগন্নাথ গোস্বামী ডাঙৰীয়া, আমাৰ ইয়াত উপস্থিত থকা সাব ইন্সপেক্টৰ যোৰহাটৰ ছবিৰ আলম আপুনি আছে, মোৰ সহকৰ্মী আমাৰ পাত্ৰ ডাঙৰীয়া, আমাৰ সহকৰ্মী ৰূপম ডাঙৰীয়া, আমাৰ ইয়াতে আছে ধীৰেন দাস ডাঙৰীয়া। মই আপোনাৰ নামটো ল'বলৈ থাকি গ'ল নেকি? আপোনাৰ নামটো লোৱাত মই থাকি গৈছোঁ কৈছোঁ, ঠিকে আছে। মই বোলো ভুল হৈছে নেকি চাই লৈছোঁ। আৰু বাকী আপোনাৰ গাঁও প্ৰধান হিচাপে আপুনি আছে। আৰু মঞ্চত উপবিষ্ট আমাৰ বিশিষ্ট বন্ধুসকল, এই পঞ্চায়তৰ সন্মানীয় সদস্যসকল, আঞ্চলিক পঞ্চায়তৰ সভাপতি মেম্বাৰো আহিছে নেকি আজি? আপোনাকো নমস্কাৰ জনাইছোঁ। পাহক এতিয়া মই বৰ এটা অচিনাকি আপোনালোকৰ মাজত সোমাই দিছোঁগৈ আজি, আৰু মোক দায়িত্ব দিছে। মই বিধায়ক আছিলোঁ যোৰহাট সমষ্টিৰ। মই প্ৰথম বিধায়ক 91 চনতে নিৰ্বাচিত হৈছিলোঁ। তাৰ পৰা প্ৰায় 5 বাৰমান মই ইয়াত বিধায়ক হিচাপে আছোঁ। আৰু কিবা এটা কাৰণত যি সময় মই বিধায়কৰ আজৰি ল'ম বুলি ঠিক ঠাক কৰি থাকোঁতে মোক এটা নতুন সমষ্টিৰ এটা অংশৰ বিধায়ক পাতি দিছে। মই যোৰহাট সমষ্টি আছিলোঁ, 98 নম্বৰ আছিল, এতিয়া এইটো নম্বৰ 100 নম্বৰ হ'ল নেকি? নহয়, ক'ৰবাত দেখিছে 100 নম্বৰ যোৰহাট, কোনোবাই কৈছে। মই 98 নম্বৰ যোৰহাটৰ আছিলোঁ, কিন্তু 100 নম্বৰ হৈ যোৱাৰ লগে লগে জটকীয়াখন মোৰ সমষ্টিৰ অন্তৰ্গত হৈ গ'ল, জটকীয়া পঞ্চায়তখন। গতিকে এতিয়া আপোনালোকে ভোট নিদিয়াকৈ হোৱা এজন মই MLA, আপোনালোকৰ MLA, গম পাইছে? আগতে আমাৰ ৰূপজ্যোতি আছিল নেকি? ৰূপজ্যোতি, সি মোক কৈছিলে তেওঁৰ পঞ্চায়ত ইয়াত আমাৰ তাত আহিব বুলি। সি মোৰ ভাইৰ নিচিনা। ৰূপজ্যোতিৰ মা আৰু মই একেলগে ইলেকশ্যনত প্ৰথম জিকিছিলোঁ। তেখেত মৰণি, মই যোৰহাটৰ পৰা। গতিকে দীঘলীয়া আমাৰ এটা সম্বন্ধ আছে। আমি বেলেগ বেলেগ দল থাকিব পাৰোঁ, কিন্তু আমি যেতিয়া বিধায়ক হওঁ আমি সকলোৰে মই বিধায়ক হৈ যাওঁ। বুজি পাইছে? মই এটা দলৰ পৰা উঠিব পাৰোঁ, তেখেত এটা দলৰ পৰা উঠিব পাৰে, কোনোবা এজনে জিকি লোৱাৰ পিছত যদি মই ভাবোঁ যে মই মোৰ দলৰ মানুহখিনিৰে বিধায়ক, সেইটো ভুল কথা। মোক ভোট দিয়াখিনিও মই বিধায়ক, যিখিনি মোক ভোট নিদিলে সেইখিনিও মই বিধায়ক। মই যদি ভোট নিদিলি বুলি মই খেদি দিওঁ, তেতিয়াহ'লে এই দুখীয়া মানুহবিলাক ক'লৈ যাব যিবিলাকে ভোট দিয়া নাই? সেইকাৰণে মই বিধায়ক হোৱাৰ পিছত মই কেতিয়াও কাকো নুসুধো আপুনি কোন দলৰ বুলি। মোৰ ঘৰে বহুত মানুহ যায়। যোৰহাটটো এটা বহুত ডাঙৰ সমষ্টি আছিলে এটা সময়ত, এইবাৰ অলপ ভোট কমি গ'ল, মোৰ ভালেই হৈছে। কিন্তু গোটেই কথাটোত আমি সকলোকে নিৰ্বাচন যোনেই নিজিকক, জিকাৰ পিছত সেই মানুহখিনি তেওঁৰ তলত থাকে, তেওঁলোকক সহায় কৰিব লাগে। চৰকাৰে আমাক বহুত সুবিধা দিয়ে, বিধায়ক হিচাপে আমাক দৰমহা দিয়ে, কিন্তু আমাৰ কৰ্মীবিলাকে জানো দৰমহা আমি দিছোঁ? আমাক এইকাৰণেই দৰমহা দিয়ে যাতে আমি বেয়া কাম নকৰোঁ। মই নিজে বিধানসভাৰ অধ্যক্ষ আছিলোঁ যোৱা 5টা বছৰ। মই বিধায়কসকলক দৰমহা পাতিবিলাক বঢ়াই দিছিলোঁ। কেলৈ? বিধায়ক যদি সৎ হৈ থাকে সমাজখনো সৎ হৈ থাকিব, কিন্তু বিধায়ক যদি অসৎ হয় তেতিয়াহ'লে সমাজো অসৎ হ'ব। সেইকাৰণে মই স্পীকাৰ থাকোঁতে সেইকাৰণে কৈছিলোঁ, মোক মুখ্যমন্ত্ৰী আৰু এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী, তেতিয়া বিত্তমন্ত্ৰীয়ে মোক কৈছে, দাদা এইবিলাক বেছিকৈ মই নহয়, আমি DC নিচিনা যদি আমি এটা দৰমহা দিওঁ, বিধায়ক আগলৈ ভাল মানুহ কিছুমান, ভাল ষ্টুডেণ্ট কিছুমান, তেওঁলোকেও বিধায়ক হ'বলৈ আহিব। মই 91 যেতিয়া বিধায়ক হৈছিলোঁ আমাৰ দৰমহা আছিল 2000 টকা। মই বোলো কেনেকৈ চলে বিধায়ক? মই সেই সময়ত হাইকোৰ্টত ওকালতি কৰিছিলোঁ। গতিকে মই 15-20 হাজাৰ টকা মাহেকত পাইছিলোঁ। মই বিয়া কৰা নাছিলোঁ তেতিয়াও, একাই আছিলোঁ। আৰু তেতিয়া মই ভাবিছিলোঁ ইয়াত কেনেকৈ MLA বিলাক চলে। আৰু মই প্ৰথম কিজানি MLA
যে বিধায়কৰ দৰমহা বৃদ্ধি কৰিব লাগিব বুলি মই এখন আইন আনিছিলোঁ আৰু হিতেশ শইকীয়া এতিয়া মুখ্যমন্ত্ৰী আছিল মোক সমৰ্থন কৰিছিল যে গোস্বামী ডাঙৰ আপুনি ভাল এখন আইন আনিছে আপুনি এখন উদ্যোগ কৰিলে মই চৰকাৰৰ হ'লে সেই আইনখন আনি দিম তেতিয়াৰ পৰাই বিধায়কসকলক অলপ এম্পাৱাৰ কৰা হ'ল যেতিয়া মই আইনখন আনিছিলোঁ তেতিয়া মই এজন বিধায়কৰ পৰামৰ্শ লৈছিলোঁ প্ৰাক্তন বিধায়ক মই যেহেতু বিৰোধী আছিলোঁ মই যিটো দলৰ পৰা গৈছিলোঁ মই বিৰোধী পক্ষত আছিলোঁ তেতিয়া মই বিৰোধী পক্ষৰ এজন প্ৰখ্যাত নেতা বয়সস্থ আপুনি চিনি পাব বাকীবিলাকে হয়তো নাম নাজানিব পাৰে তেখেতৰ নাম গৌৰী শংকৰ ভট্টাচাৰ্য আছিল তেখেত অসম বিধানসভা যেতিয়া হৈছিল প্ৰথম 52 চনত তেতিয়া তেওঁলোক সেই সময়ত তেওঁ আছিলে আটাইতকৈ এক নম্বৰ থকা বিৰোধী নেতা তেওঁৰ পুতেক সিদ্ধাৰ্থ ভট্টাচাৰ্য যেতিয়া আমাৰ শিক্ষামন্ত্ৰী আছিল মই তেওঁৰ ঘৰলৈ গৈছিলোঁ গৈ কৈছোঁ যে মোক অলপ শিকাই দিয়ক মই নতুনকৈ এমএলএ হৈছোঁ তেখেতো আইনবিদ আছিল ময়ো তেতিয়া কোৰ্টত আছিলোঁ তেখেতক ক'লোঁ মোক কেনেকৈ বিত্তীয় বিল এখন তৈয়াৰ কৰিব লাগে মোক আইন এখন কেনেকৈ তৈয়াৰ কৰিব লাগে শিকাই দিয়ক যাতে মই এছেম্বলিত সেইটো দিব পাৰোঁ তেখেতে মোক কৈছিল যে কিয় দৰমহা বঢ়াব লাগে মই ক'লোঁ এতিয়া তোমালোকে কিমান পোৱা বোলে 2000 যোৱাবাৰ 1000 আছে বোলে ভালে পোৱা আমি 200 টকাহে পাইছিলোঁ 52 চনত এজন বিধায়কৰ দৰমহা 200 টকা আছিল কেৱল মানুহ কম আছিল চাইকেল মাৰি বিধায়ক ঘূৰিব পাৰিছিল এটা মই আপোনালোকৰ ইয়াত আহোঁতে গাড়ীখন নহ'লে মই আহিবলৈ আৰু এঘণ্টামান লাগিলে খোজকাঢ়ি এঘণ্টা গতিকে এতিয়া ইমান মানুহ গতিকে বিধায়কসকলক আমি এম্পাৱাৰ কৰিব লাগিব আৰ্থিকভাৱে তেওঁলোক শক্তিশালী কৰিব লাগিব যাতে তেওঁলোকে ভালকৈ কাম কৰে নিজৰ ঘৰখনৰ কথা বেছি ভাবিবলগীয়া নহয় নীতা ভূমিজ Kita